হেল্ল' ভিউৱাৰ্ছ, যোৱা কেইদিনমান আমি দুয়ো বিশেষ এটা কামত বৰকৈ ব্যস্ত আছিলোঁ আৰু যোৱাকালিৰ কথা এয়া ভাবিলোঁ ঘৰ যোৱাৰ আগে আগে ৰাসকে চাই যাওঁ আৰু সেইকাৰণে আমি দুয়ো গৈ পালোঁ জাপৰিকুগৰ কৃষ্ণনগৰ। মানুহৰ ভিৰ দেখিছেনে? আৰু এনেকৈ ভিৰ ঠেলি ঠেলি এই দোকানবোৰৰ মাজে মাজে আমি গৈ পালোঁ ৰাসৰ স্থলী। ডেক'ৰেশ্যনখিনি সিদিনাৰ দৰেই আছিলে, কিন্তু অকণমান লাইটৰ নতুন নতুন কিবা কিবি দেখিবলৈ পালোঁ। আৰু ৰাস চাই থাকোঁতে এয়া চাওকচোন, মোৰ জোতাৰ চলেই ছিঙি গ'ল। আৰু ফিল্ডখনৰ মাজতো এনেকৈ ধুনীয়াকৈ কিবা কিবি ডেক'ৰেশ্যন কৰিছিলে। আৰু এনেকৈ ইফাল সিফাল ঘূৰি চালোঁ আৰু বাহিৰত কিবা লটাৰীৰ নিচিনা গেম কিছুমানো দেখা পালোঁ। ইয়াতে বোলে কিবা নাম্বাৰ দি পেলাই ঘূৰাই থাকিব লাগে, মিলি গ'লে 25 টকাতে লোকেল মুৰ্গী এটা পায়। মই বোলো নালাগে এনেকুৱা 2 নম্বৰী। আৰু তাৰপিছত এয়া ঘূৰি আহি আমি কাহিলীপাৰাৰ ফেমাছ চাংমাই হোটেলত ৰাতিৰ সাজ খালোঁ। লগত ল'লোঁ মুৰ্গী আৰু হাঁহৰ মাংস এবাতি আৰু খাই লৈ ঘৰলৈ ঘূৰি আজিলৈ ইমানেই, বাই।